নমস্কাৰ বন্ধুসকল, আগন্তুক ভোগালী বিহুৰ উলগ জনাই যুগান্ত বৰা অৰ্থাৎ আমাৰ ৰথাংগপানীৰ মনৰ কথালৈ মই নয়নজ্যোতি গগৈ আপোনালোকৰ কাষ চাপিলৈ। এটা হাঁহি মাৰি 15 অথবা 30 ছেকেণ্ডৰ ভিডিঅ'ৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে টিকটক জগতত জনপ্ৰিয় হৈ পৰা এটা পোৱালী ভাইটিৰ বিষয়ে আজি ক'ম। আপোনালোকক নামটো কোৱাই নাই নহয়। নামটো জানিবলৈ শুনি যাওক যুগান্ত বৰা অৰ্থাৎ আমাৰ ৰথাংগপানীৰ মনৰ কথা। সেইদিনা আছিল এপ্ৰিল মাহৰ 10 তাৰিখ। সমগ্ৰ দেশত লকডাউন। মই টিকটক ভিডিঅ' চাই আছিলোঁ। হঠাৎ নটিফিকেশ্যনত দেখা পালোঁ অভিনৱ বৰদলৈৰ লাইভ। ভাইটিৰ হাঁহিটো মানিবলগীয়া আছিল। সঁচা কথা ক'বলৈ গ'লে তাৰ টিকটকত অভিনয় ভংগীমাৰ জৰিয়তে প্ৰতিজন অনুৰাগীৰ মনত বলিষ্ঠ চাপ বহুৱাব পাৰিছিল। তাক সেইদিনা কমেণ্টত ক'লোঁ, ভাইটি তুমি 5টা ষ্টাইলত হাঁহি মাৰি দেখুৱাব লাগে। সকলো মানুহৰে বুজন ক্ষমতা শক্তি বেলেগ বেলেগ। হাই হেল্ল' কি খবৰ, মোৰ লগত ডুৱেট কৰিবা, কি পঢ়ি আছা, এনেকুৱা কথা বতৰাৰ মাজত যদি এনেকুৱা এটা প্ৰশ্ন হঠাতে চকুত পৰে, উত্তৰ দিবলৈ অলপ কঠিন হয়। সেইদিনা ভাইটিৰ লাইভত 5,000 মানুহ আছিল। প্ৰায় 3,000 মানুহে কমেণ্ট কৰিছিল। 3,000 কমেণ্ট পঢ়াটো সম্ভৱ নহয়। মোৰো কমেণ্ট পঢ়া নপঢ়াৰ ওপৰত কোনো অভিযোগ নাছিল। সি মোৰ কমেণ্টটো দেখি ক'লে, দাদা মই বুজি পোৱা নাই, ইনষ্টাগ্ৰামত বুজাই দিব নেকি? সেইদিনাৰ গ'ল কথা গ'ল। তাৰ কেইদিনমান পাছত সি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিলে, হেল্ল' দাদা, মই অভিনৱ। সেইদিনা আপুনি 5টা ষ্টাইলৰ হাঁহিৰ কথা যে কৈছিল, মই বুজিয়ে নাপালোঁ, বুজাই দিব নেকি? মই ক'লোঁ নিশ্চয়। শুনা, তুমি আৰু আমি যেনেদৰে হাঁহোঁ সেই হাঁহিটোকে 5টা ষ্টাইলত মাৰি দেখাব লাগে। এতিয়া বুজি পালা? সি তেতিয়াও ক'লে নাই, নাপালোঁ। সি মোক সুধিছিল, আপুনি কবিতা লিখে নেকি? মই ক'লোঁ লিখোঁ। কিয় সুধিলা? নাই এনেই, আপোনাৰ কবিতা মানে মই শুনিছোঁ। তাৰ দুদিনমানৰ পাছত সি ইনষ্টাগ্ৰামত লাইভ আহিছিল আৰু ময়ো তাৰ লাইভত জইন হৈছিলোঁ। সি মোক ৰিকুৱেষ্ট পঠাইছিল আৰু লাইভতে সুধিছিল, কি খবৰ দাদা? মই ক'লোঁ মোৰ ভাল, তোমাৰ কোৱা? সি ক'লে মোৰো ভালেই। আপুনি যে সেইদিনা 5টা ষ্টাইলৰ হাঁহিৰ কথা কৈছিল, মোক মাৰি দেখাওকচোন। আৰু মই মাৰি দেখাইছিলোঁ আৰু মই মাৰি দেখুৱাৰ পিছত সিও তেনেদৰে হাঁহি মাৰি দেখাইছিল। এনেকৈ ভাইটিৰ লগত মাজে মাজে কথা বতৰা হয়। তাৰ পাছত কেইদিনমান পাছত আমাৰ নাম্বাৰ এক্সচেঞ্জ কৰিলোঁ। মাজে মাজে কথা পতা ভাইটিয়ে মোক সদায় কয় কবিতা লিখাৰ কথা। আৰু সি এটা ডাইলগ খুব কয়, মুখতো গুটি গালতো উঠিলে গুটি, সকলোৱে কয় সেয়া বোলে প্ৰেম গুটি, মইহে জানো এয়া ৰাতি ৰাতি টোপনি খতি। এনেদৰে খুব সুন্দৰকৈ আমাৰ ককাই আৰু ভাইৰ ৰিলেশ্যনটো চলি গ'ল। আৰু আজি এই বিশেষ দিনটোত অভিনৱ তোমালৈ থাকিল বহুত বহুত মৰম আৰু শুভকামনা। আশা কৰোঁ তোমাৰ মনৰ জোখাৰে তুমি সুখী হোৱা। মৃত্যুক যিহেতু উদযাপন কৰিব নোৱাৰোঁ, জন্মদিনৰ উদযাপন কৰা। ভগৱানে তোমাক কুশলে ৰাখক আৰু দুদিন বেছিকৈ আয়ুস দিয়ক। হেপী বাৰ্থডে অভিনৱ বৰদলৈ। সদায় সুখত থাকা, হাঁহি থাকা আৰু আমাকো সুন্দৰ সুন্দৰ ভিডিঅ' প্ৰক্ষেপ কৰা যেন। এয়া আছিল যুগান্ত বৰাৰ মনৰ কথাৰে আজিৰ অনুষ্ঠানটি।